Hey guys, welcome back to my YouTube channel. আজি আপোনালোকক মই আপোনাৰ ঘৰত থকা কাৰেণ্টৰ কনজিউমাৰ নাম্বাৰ কেনেকৈ আপুনি আধাৰ কাৰ্ডত লিংক কৰিব পাৰে দেখুৱাম। সো আপোনালোকে ভিডিওটো শেষৰলৈকে চাই থাকক। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লওক। ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ইয়াতে টাইপ কৰক APDCL বুলি। APDCL বুলি টাইপ কৰাৰ পিছত সাৰ্চ কৰক। সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব নতুন এটা পেজ। তাৰ আগতে আপোনালোকে ৰাইট সাইডত একেবাৰে ওপৰত তিনিটা ফুট দেখিবলৈ পাব। তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডেস্কটপ সাইট তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব লেফট সাইডত আপোনালোকক মই জুম কৰি দেখুৱাই দি আছো আপডেট মোবাইল নং KYC তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব কনজিউমাৰ নং। ইয়াতে আপোনালোকে কনজিউমাৰ নংটো ইন্টাৰ কৰক। ইন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কাৰৰ দৰে তাতে ক্লিক কৰক। কাৰৰ দৰে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব নতুন এটা পেজ। আপোনালোকে ইয়াতে দেখিবলৈ পাব কনজিউমাৰ নং ইউজাৰ ডিটেইলছ তাৰ তলত থাকিব কনজিউমাৰ নেম তাৰপিছত মোবাইল নাম্বাৰ তাৰপিছত আপুনি কি কৰে সেইটো আপুনি ইয়াতে ক্লিক কৰক। গভৰ্ণমেণ্ট এমপ্লয়ি সেমি গভৰ্ণমেণ্ট এমপ্লয়ি PSU এমপ্লয়ি আধাৰ আপুনি যদি খেতি কৰে তেনেহলে আধাৰছত ক্লিক কৰক। তাৰ পিছত আপোনালোকে ইয়াতে ইমেইল আইডি টাইপ কৰক। ইমেইল আইডি টাইপ কৰাৰ পিছত ইয়াতে তলত দেখিবলৈ পাইছে আধাৰ নং তাতে আপুনি আধাৰ নংটো টাইপ কৰক। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে তলত দেখিবলৈ পাইছে সাবমিট তাতে আপুনি ক্লিক কৰক। সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো আপুনি ইয়াতে ইন্টাৰ কৰক। ইন্টাৰ কৰাৰ পিছত তলত দেখিবলৈ পাইছে ভেৰিফাই তাতে আপুনি ভেৰিফাইত ক্লিক কৰক। ভেৰিফাইত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ আৰু APDCL কনজিউমাৰ নাম্বাৰ ৰেজিষ্টাৰ হৈ গ'ল। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কনজিউমাৰ মোবাইল নং আপডেট। আপোনালোকক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনৰ লিংকটো দি থম। আপোনালোকে তাত গৈও লিংক কৰিব পাৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল নালাগে ডিসলাইক মাৰিব। থ্যাংক ইউ ফৰ ওয়াচিং।